তাইৰে হেনো বিয়া, যাৰ প্ৰাণোচ্ছল হাঁহিবোৰত সাৰ পাই উঠিছিল ক্লাছৰুম, কেণ্টিন, কমন ৰুমৰ প্ৰতিখন গ্ৰিল আৰু ইউকেলিপ্টাছৰ শিপাত লাগি থকা পকী বেঞ্চ কেইখন। অফ ক্লাছৰ দুৱাৰদলিত যেতিয়া আমি লগ হৈছিলোঁ, তেতিয়া তাই মৰা হাঁহিৰ তীব্ৰ শব্দত আমিবোৰে আৰ চকুৰে উমান লৈছিলোঁ। কোনোবা শিক্ষকৰ পদধ্বনি দেখিছে নেকি, শুনিছে নেকি? তাইক দেখিলে বাৰু তোমাৰ কি অনুভৱ হয়? সুখ আৰু হাঁহি এই শব্দ দুটাৰ প্ৰতিনিধিৰ নিচিনা নালাগেনে? তাইৰ হাঁহিবোৰ দেখিলে ব্ৰহ্মপুত্ৰখন সুখত থকাৰ দৰে লাগে। সকলো যেন সুখী, নৈৰ পাৰৰ নাম নজনা চৰাইবোৰো সুখী, আমিও সুখী, তুমি, মই আৰু আচোন তোৰ লগতো অকণমান কথা পাতো। এটা কথা জাননে, তোক নাৰী বুলি ক'বলৈ মোৰ অলপ ভয় লাগে। কিয় জানো? তথাপিওতো তই বিয়া হবি, যাবিগৈ এসাগৰ মধুৰ স্মৃতি দি থৈ। বিয়া, এই শব্দটোৰ অৰ্থ তই কিমান বুজিলি বাৰু? নে তই কাৰোবাৰ বাবে কিবা ত্যাগ কৰি যাবলৈ ওলাইছ? সকলো প্ৰশ্ন হৈ ৰ'ল, সুধিবলৈ যে নহ'ল। অৰ্ধাংগিনী হ'বলৈ ওলাইছ, আঙুঠিটো পালি নহয়? জোৰোণ পিন্ধাওঁতে চঞ্চল হৈ নপৰিবি কিন্তু। আজি তোৰ ছোৱালী জীৱনৰ ভেলিডিটি শেষ। দিনটো হাতত বঁটা লৈ থাকিব লাগিব, সকলোকে এষাৰ মাত দিব লাগিব। কাপোৰ অলংকাৰৰ গধুৰ বোজা, উপায় নাই। আজি ভাগৰ লাগিলেও অডিটৰিয়ামৰ চকীকেইখন নাপাবি। আমি যে জিৰাইছিলোঁ, নাপাবি আমাক হাত বাউলি থকা সেই পকাৰ পিলাৰ কেইটা, য'ত বহি আমি পৃথিৱীখন সুখী কৰিছিলোঁ। লাহে লাহে বেলি ডুবিব, তোৰো বুকুখন কঁপি উঠিব। মাহ হালধিৰ গুণবোৰ গভীৰ হ'ব যে, কিন্তু আমাৰ কি হ'ব? কেনেকৈ মানি ল'ম বাৰু তোৰ পৰা বিচ্ছিন্ন হৈ যোৱাৰ নিৰ্মম সত্য? দৰা আহিল, চিঞৰ বাখৰ উত্তেজনা, চকলঙৰ মন্ত্ৰৰে মুখৰিত হ'ব চোতাল। চাকিবোৰে তহঁতক অযুত নিযুত আশীৰ্বাদ দিব। এইবাৰ সঁচাকৈ যাবলৈ ওলালি ন? তোৰ প্ৰত্যেকটো খোজত হাহাকাৰ কৰি উঠিব আমাৰ কলিজাবোৰে। স্মৃতিৰ জলঙাবোৰ বহল হৈ যাব। পাৰ ভাঙি ওলাই আহিব নেকি জমা কৰি ৰখা নিয়ৰবোৰ? আমালৈ এবাৰ চাবিনে? সময় চাগে নহ'ব তোৰ। কোনোবা এটা কোণত নীৰলে বহি আমি শুভেচ্ছা জনাম তোক। বিদায় কিন্তু নিদোঁ। কিমান ভাল পালে বিদায় জনাব নোৱাৰে জাননে? নালাগে জানিব, তই যা, সুখী হ। বেলিটোৰ দৰে উজ্জ্বল হওক তোৰ সেউতাখন, বুকুখন তোৰ আকাশ হওক। আৰু নোৱাৰিছোঁ, শুনচোন, ভগৱানে জীৱন এটাহে দিলে। কেতিয়াবা আহৰি পালে সৰিয়হ ফুলাৰ দিনত মনত পেলাবি দেই, পাগল এজাক আছিল।